guys, welcome back to my channel. মই কৰবি স্বাগতম জনাইছো Assamese vlogger কৰবি YouTube channel তুলে আৰু চাই আছো এখন কিতাপ আগতেও মোৰ এইবিলাক কিতাপ পঢ়া খুব ইচ্ছা আছিল তাৰ পিছত আজিকালি অৱশ্যে মই নপঢ়াকে নেথাকো পঢ়ো আৰু এইখনৰ নাম হৈছে ইয়াত এখন অৰণ্য আছিল আৰু অনুৰাধা শৰ্মা পূজাৰীৰ তো কিতাপখন কিমান দিনৰ পৰা ষ্টাৰ্ট কৰিছো কিন্তু হেকটো এতিয়াও কৰিব পৰা নাই কাৰণ বহু দিন হ'ল কিতাপখন তাত থোৱা আছিল আজি পালো অকনমান চালো আৰু সময় এতিয়া ভাত বনাবৰ হ'ব সো ভাত বনাব যাব লাগিব আৰু এনিটো খাই লৈ শুই আছে পিছফালে কম্বলখন থোৱা আছে আপোনালোকে দেখা পাই আছে মানে ৰাতি হলে আনি থও আৰু দিনত তাত থৈ দিও অলপ ৰাতি আৰু লাগিব পাৰে ন বৰষুণ দি আছে যিহেতু আজি অলপমান গৰমটো আছে অলপ আগতে কি হ'ল গধূলি টাইমত বৰষুণ দিব বুলি ভাবিলো বতাহটো আহিলে অকনমান ডাঙৰকে যেতেবল পানী বেলালে বৰষুণৰ পানী বেলকনিতে পৰিলে আকৌ দৌৰা-দৌৰি কাপোৰখিনি আনিলো দেখিলো যে বৰষুণ নাই বৰষুণেও ঠগাই মাজে মাজে আৰু ইয়াও আহিছে বজাৰ পৰা যেটো শনিবাৰ হয় বাৰু তাই শুই আছে ধুনিয়াকে সো আজি ভাবিছো ইয়াৰ লগত কথা পাতি বলে আমি আজি খিচিৰিকে খাও এনি খিচিৰিটো ডেইলিয়ে খাই কাৰণ তাই ভাতৰ লগত মই সকলো সবজি আদি কৰি দি দিও নিমখটো নিদিও বাৰু যদি আপোনাৰো ডগি আছে তেতিয়া হলে নিমখ নিদিব আৰু পাৰিলে অলপ দৈ খুৱাব মই অৱশ্যে নোৱাৰো আজি দৈ বুলি কোৱাৰ লগে মোৰ কথা এটা মনত পৰিলে আমাৰ ইফালে এখন এতিয়া গাড়ী এখন আহি আছে সাগে বহুত দিনৰ পৰা মই শুনিহে আছো সদায় এনাউন্স কৰিব আহে শুনো গাখীৰ বিকি তো আজি আও গাখীৰ ৰাখিলে বাটতে সো তাকে খালো আজি বহু দিনৰ মূৰত বহুত দিন মান ধৰক বিহু টাইমত খাইছিলো নেকি তেতিয়াৰ পৰা গাখীৰ খোৱা নাই আৰু গাখীৰো খালো দুইটাই খাই অকন হলে আৰু মই এখন অলপমান পঢ়ি চালো তাকে ভাবিছো আৰু কিতাপ পঢ়া আৰম্ভ কৰিব লাগিব সো হোমাৰৰ ইলিয়াডখন মই এতিয়ালৈকে পঢ়া নাই এখন মই শংকৰ দিৱসত পাইছিলো আৰু সাগে কেতিয়া সংস্কৰণ নাজানো থাকে কেই নম্বৰ সংস্কৰণ হ'ব পাৰে মই লোৱা নহল সো এবাৰ পালে ল'ব লাগিব হোমাৰৰ যিখন ইলিয়াড হয় আৰু এতিয়া খিচিৰি বনাব লাগিব পেটে মাটি আছে পেটটো জানে নে মোৰ পেটটো একেবাৰে সৰু হৈ গৈ আছে চেপেটা মানুহৰ ডাঙৰ হৈ যে গাই থাকে শকত হয় সো মই একেবাৰে চেপেটা পৰি গৈ আছো মানুহজনী যিমানে স্লিম হৈ গৈ আছো পেটটো তেনেকৈ চেপেটা হৈ গৈ আছে একেবাৰে চিনে নাই খালাত অলপমান তাইকো মানুহৰ প্ৰতি ধ্যান দিব লাগিব তেতিয়াহে যদি অলপ ভাল লাগিব আজি খিচিৰিৰ লগত কি ভাজু বাৰু বেঙিনা আৰু ভেন্দি তেনেকৈ কিবা বনাব লাগিব সো অকনমান মই ডগিক জুকাই লওঁ তাই যেহেতু খাই লৈ শুইছে গতিকে তাই সদায় মই এইখিনি টাইমত খোৱাৰ পিছত অলপমান খোৱাৰ পিছত খোৱা টাইমটো বেছি হৈ গ'ল অকনমান আৰু খেলিম এতিয়া অলপ বৰ বেছি নহয় আৰু তেতিয়াহ'লে উঠিলো ৱা খেলিলো আৰু পাকঘৰলৈ যাওঁ বলক তাই অলপমান খুব এতিয়া তাইৰ লগত খেলা হ'ল বৰ বেছি নহয় অকনমান খেলো আৰু তাইও ভাল পায় খেলিলে এতিয়া আমি পাকঘৰলৈ যাওঁ আৰু খানা বনাব লাগিল পিছফালে মোৰ পুতলা ফেমিলিটো আপোনালোকক দেখুৱাইছো নে নাই জানো পুতলা ফেমিলি এইটো এও মোক কেতিয়া দিলে এও দিছিলে মোক আমাৰ যেতিয়া ৰিলেশনশিপ মানে ধৰক ডাইৰেক্ট আমাৰ লাভ মেৰেজ নহয় চিনাকি হওঁতে আৰু তেতিয়া দিছিলে এওঁৰ জন্মদিন আছিলে সেইদিনা তাৰ পিছত এইটো মোৰ ফ্ৰেণ্ডে দিছিলে আৰু এইটো কোনে দিলে আৰু এইটো না দেখিলে মোৰ তাইলৈকে মনত পৰে তাই মুখখনো এনেকুৱাই আছিলে আৰু মোৰ গিফ্টটো কেনে পালে জনাবচোন মানে এও দিয়া প্ৰথম গিফ্ট
প্ৰথম নহয় একচুৱেলি প্ৰথমটো কাপোৰ এযোৰহে আছিল এইটো সেকেন্ড হয় কিন্তু এইটো মই বৰ বেছি ভাল পাওঁ দুজন মানুহৰ কাৰণে 1 কাপ লৈছো মই চাউল আৰু 2 কাপ দিম দাইল আৰু এইফালে সবজি কাটি থৈছো পাতি এটা জানো বেছিয়ে হয় নেকি আজিও হলে হল আৰু বেছি যেন পালে এনিলে থৈ দিম আৰু এইখিনি এটা ধুই লওঁ কাটি লৈছো প্ৰথমতে বেঙেনাখিনি ভাজো তাৰ পিছত ভেন্দিখিনি ভাজো আৰু এইফালে খিচিৰিৰ কাৰণে হুইছেল যোৱা নাই চাউল আৰু দাইলখিনি যে বহাই দিছিলো আজি খানাটো বৰ হেভি হ'ব নেকি আৰু ইয়াতে চোন 2 পিস মাছ আছে খিচিৰিৰ লগত মাছ এটো মানে কৰবীৰ ষ্টাইলত খিচিৰি খোৱাৰ মজাই বেলেগ হ'ব ট্রাই কৰি চাব আপোনালোকেও আৰু এই খিচিৰিৰ ৰেচিপিটো গোটেই যি আজি খাদ্য হ'ব ন এই ধৰক খিচিৰিৰ লগত মাছ খোৱা আপোনালোকে হয়তো নুশুনিবও পাৰে সো এইটো কৰবীৰ ষ্টাইলত বুলি ধৰি ল'ব আৰু হালধি দিলো তাৰ পিছত পানী পানী কৰি পেলালে এইবিলাক আৰু এতিয়া এইখিনি বনাই লওঁ মানে ভাজি লওঁ জানো না এইটো ৰুমত ফেনৰ প্লাগটো ইনভাৰ্টাৰৰ লগত কানেক্ট নাই গতিকে গৰম গৰম এনেকৈ খাব লাগিব এতিয়া নেমু স্প্ৰেছ আশা ল'ব লাগছে নেকি ভিডিওটো ইমানে আছিলে আশা কৰোঁ আপুনি ভাল পালে যদি ভাল পালে লাইক কৰিব যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ৰাতিও হৈ আহিছে গতিকে মই শুব যাওঁ আৰু চাগে আপোনালোকে শুলেই তেতিয়াহ'লে আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ কাৰণে বাই বাই